তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কিয়নো আজি মই তোমালোকৰ বাবে কমন প্ৰিপজিশ্যন লৈ আহিছোঁ। তোমালোকৰ পৰীক্ষাত আহিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট কমন প্ৰিপজিশ্যন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিবা, স্কিপ কৰিলে বুজি নাপাবা। গতিকে ভালদৰে ভিডিঅ'টো চাই যোৱা। চেনেলটো যদি প্ৰথমবাৰ চাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি ল'বা। তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশ্যন লাভ কৰিবা। গতিকে আজি ভিডিঅ'টো ভালদৰে চাই যাবা। তোমালোকৰ প্ৰিপজিশ্যন পৰীক্ষাত 4টা বা 5টা আহিব, আৰু সেই প্ৰিপজিশ্যনবিলাক প্ৰিভিয়াছ ইয়েৰত যিকেইটা আহিছে এক্সামত সেইবোৰ আহিব। এইবোৰ হৈছে প্ৰিভিয়াছ ইয়েৰত এক্সামত অহা প্ৰিপজিশ্যন। 2000 চনৰ পৰা এতিয়ালৈকে যিমানবোৰ আহিছে এক্সামত সেই সকলোবোৰ এই ভিডিঅ'ত পাই যাবা। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। প্ৰথম প্ৰশ্নটো দিয়া আছে, হি উইল কাম হিয়াৰ ডেছ এ উইক। উত্তৰটো হ'ব ইন এ উইক। তাৰপিছত বি নম্বৰটো হ'ল আই ৱাজ স্পেকিং ডেছ এ ফ্ৰেণ্ড। উত্তৰটো হ'ব টু। কিহৰ কাৰণে হৈছে সেইবোৰ মই বুজাই নাথাকোঁ, জাষ্ট মই আনচাৰটো কৈ গৈছোঁ, কাৰণ বহুতকেইটা লৈ আহিছোঁ আজি। মই বুজাই থাকিলে বহুত দীঘল হ'ব ভিডিঅ'টো, সেয়েহে তোমালোকে আনচাৰবোৰ চাই যোৱা। তাৰপিছত দ্য পুলিচ ৰান আফটাৰ দ্য ডিফ। এইটো প্ৰশ্ন বহুবাৰ আহিছে পৰীক্ষাত, এইবাৰো আহিব। আৰু চি নম্বৰটো চোৱা, উই আৰ নট ইণ্টাৰেষ্টেড ডেছ ইয়ৰ ষ্টৰি। উত্তৰটো হ'ব ইন এ ষ্টৰি। এইবোৰ কমন হয়, এইবোৰে পৰীক্ষাত আহিব। তাৰ পিছৰটো হ'ল উই শ্বেল বি বেক ডেছ ফৰ অ' ক্লক। উত্তৰটো হ'ব বাই ফৰ অ' ক্লক। এইকেইটা আহিছিলে 2000 চনত। তাৰপিছত 2001ত কি আহিছিলে, হি ইজ ডেছ দ্য ৱে টু দেলহি। উত্তৰটো হ'ব অন। ঠিক এনেদৰে বহুত দিয়া আছে প্ৰিপজিশ্যন, এইবোৰ তোমালোকে চাই যোৱা। গোটেইবোৰ যদি মই পঢ়ি দিওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে আৰম্ভণিৰ পৰা শেষৰলৈকে চাই যোৱা। তোমালোকৰ প্ৰিপজিশ্যন বেলেগ নাহে, এইবোৰে আহিব, একেবোৰে নিয়ম হয়, এইবোৰেই আহিব। গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা। তোমালোকৰ পৰীক্ষাত এইবোৰে আহিব, মষ্ট কমন হয়, মষ্ট ইম্পৰ্টেণ্ট হয়। এইকেইটা 2003 চনত আহিছিলে, 4টা বা 5টা আহিছিলে। এইবাৰো তোমালোকৰ 4টা বা 5টা আহিব। গতিকে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু আনচাৰখিনি লিখি লোৱা। যদিহে তোমালোকে এইকেইটা প্ৰিপজিশ্যন চাই যোৱা, তেনেহ'লে তোমালোকৰ পৰীক্ষাত 5 মাৰ্কছ কমন পৰি যাব। এইকেইটা 2005 চনত আহিছিলে, দেখিছা একেবোৰ আহি থাকে, একেবোৰ প্ৰিপজিশ্যনে তোমালোকৰ পৰীক্ষাত আহে। এইটো প্ৰশ্ন আহে যে চি প্ৰিফাৰ টি ডেছ কফি। সদায় প্ৰিফাৰৰ লগত টু বহে, টু প্ৰিপজিশ্যন বহে, গতিকে প্ৰিফাৰৰ লগত টু বহে। উত্তৰটো হ'ব টু। তাৰপিছত বাটাৰ ইজ মেড ফ্ৰম ডেছ মিল্ক। উত্তৰটো ইয়াত আছে, ধুনীয়াকৈ চাই ল'বা। গতিকে এইকেইটা হৈছে প্ৰিপজিশ্যন। তোমালোকে যদি এই প্ৰিপজিশ্যনকেইটা ভালদৰে পঢ়ি যোৱা, তেনেহ'লে এক্সামত এটা ভাল মাৰ্কছ পাব পাৰিবা। এইকেইটা হৈছে 2008 চনত আহিছিলে, দেখিছা একেবোৰে আহি থাকে। এইটো পঢ়িছিলোঁ অকণমান আগতে, বাটাৰ ইজ মেড ডেছ মিল্ক, দেখিছা ফ্ৰম মিল্ক। গতিকে এইকেইটা আহিব। আৰু এই নম্বৰটো ইম্পৰ্টেণ্ট হয়, হি স্পক ডেছ মি ইন ইংলিছ, টু মি ইন ইংলিছ। উত্তৰটো হ'ব টু। গতিকে এইকেইটাই হৈছে ইম্পৰ্টেণ্ট। তাৰপিছত 2009 চনত এইকেইটা আহিছিলে, দেখিছা আকৌ আহিছে এইটো প্ৰিফাৰ, চি প্ৰিফাৰ টি টু কফি। এইটো অকণমান আগতে পঢ়ি গৈছিলোঁ, আকৌ আহিছে এক্সামত, 2009 চনত আহিছে। গতিকে এইবোৰ ফাইনেল পৰীক্ষাত অহা প্ৰশ্ন হয়, এইবোৰে তোমালোকে চাব লাগিব। তাৰপিছত 2011 চনত এইকেইটা আহিছিলে, 4টা 5টা আহিছিলে। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, কেতিয়াবা 6টাও আহি যায় দেই। গতিকে ভালদৰে তোমালোকে চাই ল'বা। এইকেইটা আহিছিলে 2013 চনত। তাৰপিছত 2014 চনত এইকেইটা আহিছিলে, মাই বাৰ্থডে ইজ ডেছ 24 আগষ্ট। গতিকে ইয়াত কি হ'ব, অন হ'ব। আৱাৰ স্কুল ইজ ডেছ চানমাৰী। উত্তৰটো হ'ব ইন। এইটো বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিয়ে থাকে। তাৰপিছতো চোৱা, এফ নম্বৰটো চোৱা, দ্য গাৰ্ল ষ্টেণ্ডিং ডেছ টু বয়েজ ইন দেয়াৰ ছিষ্টাৰ। দুজনৰ মাজত যদি তুলনা কৰা হয়, তেতিয়া তাৰ আগত বিটুইন প্ৰিপজিশ্যনটো বহে। ইয়াত কি কৈছে, দ্য গাৰ্ল আৰু দ্য বয়েজ বা ছিষ্টাৰ, মানে দুজনৰ কথা উল্লেখ কৰিছে। দ্য বয় আৰু মানে দ্য গাৰ্ল আৰু টু বয়, ছোৱালী এজনী আৰু দুজন ল'ৰাৰ মাজত যেতিয়া পাৰ্থক্য কৰা হ'ব, অৰ্থাৎ দুটা বস্তুৰ মাজত পাৰ্থক্য বা তুলনা কৰিলে
তাৰ আগত কি বহে বিটুইন প্ৰিপজিশ্যনটো বহে গতিকে এনেধৰণৰ প্ৰিপজিশ্যনবোৰ তোমালোকৰ পৰীক্ষাত আহিব গতিকে ভালদৰে চাবা এইকেইটা 2016 চনত আহিছিলে মষ্ট ইম্পৰ্টেণ্ট হয় এইকেইটা দেখিছা আকৌ আহি গ'ল এইটো বিটুইন গতিকে একেবোৰে আহি থাকে তোমালোকৰ পৰীক্ষাত এইবোৰে আহিব আই মিট হিম ডেছ দ্য ৰোড অন দ্য ৰোড এইটোৱে আহিব তোমালোকৰ পৰীক্ষাত আই কংগ্ৰেচুলেট ইউ ডেছ ছাকচেছ অন ইয়ৰ ছাকচেছ জন ৱাজ এনয়ড ডেছ হিজ ব্ৰাদাৰ উইথ হিজ ব্ৰাদাৰ এইবোৰে আহিব তোমালোকৰ পৰীক্ষাত উই আৰ নট ইণ্টাৰেষ্টেড ডেছ ইয়ৰ ষ্টৰী এট ইয়ৰ ষ্টৰী এইটো এটা পৰীক্ষাত আহিব গতিকে এইবোৰে পৰীক্ষাত আহিব তোমালোকে ভালদৰে যে পঢ়ি যোৱা ভাল মাৰ্কছ এটা পাব পাৰিবা এইটো প্ৰশ্ন আহিব যে হোৱাট ইজ দ্য টাইম ডেছ ইয়ৰ ষ্টৰী বা হোৱাট ইজ দ্য টাইম ডেছ ইয়ৰ হোৱাটছ নাও কেতিয়াবা হোৱাটছ নাও দিয়ে আৰু কেতিয়াবা হোৱাটছ ষ্টৰী বুলি দিয়ে গতিকে এইটো প্ৰশ্ন আহিব উত্তৰটো হ'ব বাই গতিকে এইকেইটা চাই যোৱা এইটো এটা কমন হয় ইণ্ডিয়া ইজ ৰিচ ডেছ মিনাৰেলছ এইটো মেট্ৰিক পৰীক্ষাটো আহে আৰু ইয়াৰ উত্তৰটো হ'ব ইন তাৰপিছত এফ নম্বৰটো ইম্পৰ্টেণ্ট হয় গোটেইকেইটা আহিব কাট দ্য ৰফ ডেছ এ নিফ উত্তৰটো হ'ব উইথ এ নিফ এইটো প্ৰশ্ন আহিব তাৰপিছত হি ড্ৰেপ ডেছ ইউ হি ড্ৰেপড অন ইউ হ'ব এইকেইটা গোটেইকেইটাই আহিব মষ্ট ইম্পৰ্টেণ্ট হয় দ্য পুলিচ ৰান আফটাৰ দ্য ডিফ এইটো দেখিছা আগতে আহি গৈছে 2000 চনত আহিছিলে এইটো আকৌ আহি গৈছে চি নম্বৰটো আহিছে এই গোটেইকেইটাই প্ৰিভিয়াছৰ অহাবোৰ আহিছে দেখিছেনে এইটো আকৌ দেখিছা কাট দ্য ৰফ উইথ এ নিফ খন্তেক আগতে পঢ়ি গৈছিলোঁ ইণ্ডিয়া ইজ ৰিচ ইন মিনাৰেলছ অকণমান আগতে পঢ়ি গৈছিলোঁ আকৌ আহি গ'ল দেখিছা এইবোৰে আহিব এইচ নম্বৰটো চাবা ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে এইখিনি পঢ়িলে হৈ যাব দ্য পুলিচ ৰান ডেছ দ্য ডিপ দেখিছা আকৌ পালোঁ আফটাৰ দ্য ডিপ গতিকে এইখিনি প্ৰিপজিশ্যনে তোমালোকৰ পৰীক্ষাত আহিব এইখিনি প্ৰিপজিশ্যন তোমালোকে ভালদৰে পঢ়ি যাবা এইখিনি প্ৰিপজিশ্যন টেষ্ট পৰীক্ষাত আহিব আৰু ফাইনেল পৰীক্ষাত আহিব গতিকে এনেধৰণৰ প্ৰিপজিশ্যনটো তোমালোকে পঢ়িব লাগিব আৰু নেক্সট ভইচ চেঞ্জ নেৰেশ্যন সেইবোৰ তোমালোকে চাবা মোৰ ভিডিঅ' আপলোড কৰা আছে নেৰেশ্যন আৰু ভইচ চেঞ্চৰ ওপৰত আলোচনা কৰা আছে আৰু কাৰেক্ট এনচাৰ চাবা তোমালোকৰ কাৰেক্ট এনচাৰ 5টা আহিব বা 4টা আহিব 5 নম্বৰ বা 4 নম্বৰ থাকিব গতিকে সেইবোৰ গ্ৰামাৰ ভালদৰে প্ৰেক্টিছ কৰিলে তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা আৰু ইংলিছত লেটাৰ মাৰ্কছ পাব পাৰিবা গতিকে এনেধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব তেতিয়াহে এনেধৰণৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰসমূহ পাই থাকিবা নেক্সট তোমালোকক কিহৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা আৰু মই অসমীয়া গ্ৰামাৰৰ প্ৰত্যয় বিভক্তি সেইবোৰ ভিডিঅ' আপলোড কৰা আছে তোমালোকে চাবা পৰীক্ষাত সেইবোৰে আহিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু এটা ভিডিঅ'টো লাইক কৰি দিবা চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ